Welcome friends. আজি আমি কথা কাম ভিডিওৰ ব্যাকগ্ৰাউণ্ড আমি কেনেকৈ চেঞ্জ কৰিব পাৰিম চাওক মই এটো আপোনাক দেখাই দিছো ব্যাকগ্ৰাউণ্ড চেঞ্জ হৈছে না নাই মই এটো ঠাইত গৈছিল নেকি যোৱা নাই কিন্তু আমি ব্যাকগ্ৰাউণ্ড চেঞ্জ কৰিব হ'ব তো বলক এটো আমি কেনেকৈ কৰিব লাগে মই এটো বিষয়ত কম আৰু ভিডিওটো আৰম্ভ কৰাৰ আগতে মই আপোনাক কৈছো যিসকলে মোৰ চেনেলত নতুন ভিজিট কৰিছে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকন দবাই দিব আৰু পাৰলি আপুনি এটা শেয়াৰ কৰিব কাৰণ আপুনি এটা সৰু শেয়াৰ আপোনাৰ ফ্ৰেণ্ড হয়তো এটো ট্ৰিক্স জানিব পাৰিব তো বলক ভিডিওটো আমি আৰম্ভ কৰোঁ এইটো ট্ৰিক্সৰ কাৰণে আপুনি এটা এপ্লিকেশ্যন ডাউনলোড কৰি ল'ব লাগিব আৰু এইটো এপ্লিকেশ্যনৰ নাম হৈছে কাইনমাষ্টাৰ আৰু এইটো আপুনি প্লে ষ্টৰৰ পৰা ল'ব পাৰিব তো তাৰপিছত আপুনি কাইনমাষ্টাৰ ওপেন কৰি ডাউনলোড কৰি ওপেন কৰি ল'ব কৰাৰ পিছত আপুনি প্লাছ নেট ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ পিছত আপুনি যিটো ভিডিওৰ ব্যাকগ্ৰাউণ্ড চেঞ্জ কৰিব বা আপুনি যিটো ব্যাকগ্ৰাউণ্ড দিব এটো আপুনি আগতে ল'ব লাগিব ইয়াৰ বাবে আপুনি মিডিয়াত ক্লিক কৰিব কৰাৰ পিছত আপুনি আগতে ব্যাকগ্ৰাউণ্ডটো লৈ ল'ব মই দুইটা মান লৈ লৈছো তুমি তিনিটা লৈ ললো তাৰ পিছত এতিয়া আপুনি ভিডিওটো এড কৰিব এতিয়া লেয়াৰ যাব লেয়াৰ যোৱাৰ পিছত মিডিয়াত যাব মিডিয়াত যোৱাৰ পিছত আপুনি যেটো ল'ব চাওক মই এটো লৈছো আৰু আপুনি ভিডিওটো এডজাস্ট কৰি ল'ব তাতে এটা ভাল হয় এতিয়া আপুনি ক্ৰোমা কেত যাব ইয়াৰ পিছত এনেবল কৰি দিব দিয়াৰ পিছত আপুনি এটো আপুনি এডজাস্ট কৰিব লাগিব সব তাৰ পিছত যাব ডিটেইলছ কাৰ্ভত গলে আপুনি স্লোলি এতে কাম কৰিব পাৰিব তো কৰিলো কৰাৰ পিছত মই আপোনাক ভিডিওটো প্লে কৰি দেখাই আছো সব হৈ গৈছে সম্পূৰ্ণৰূপে আৰু এটা কথা আপোনাক কৈছো আপুনি ভিডিওটো শুট কৰাৰ সময়ত আপুনি নিৰ্দিষ্ট এটা ব্যাকগ্ৰাউণ্ড ল'ব কাৰণ ব্লেক ব্যাকগ্ৰাউণ্ড হয়তো নহব পাৰে আপুনি নিৰ্দিষ্ট ব্যাকগ্ৰাউণ্ড লোৱাৰ পিছতে আপুনি এটো চেঞ্জ কৰিব পাৰিব তো আজিৰ ভিডিওটো এইখিনিলৈকে আছিল পিছৰ ভিডিওলৈ মই আহি আছো আৰু যিসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰিব কাৰণ মই এনেকৈ ভিডিও লৈ আহি থাকিম থ্যাংক ইউ